নমস্কাৰ বেকি এক্সপ্ৰেছৰ সমদৰ্শকলৈ স্বাগতম জনাই মই ষ্টুডিঅ'ত শফিউল্লাহ খান। এই মুহূৰ্তত দিব ওলাইছোঁ এক ব্ৰেকিং নিউজ। কলগাছিয়াত বিধিবহিৰ্ভূতভাৱে সৰবৰাহ কৰা নগদ 1.5 লাখ টকা জব্দ। নিৰ্বাচনৰ স্থিতি নিৰীক্ষণকাৰী দলে জব্দ কৰে এই ধনৰাশি। এই মুহূৰ্তত দিব ওলাইছোঁ এক ব্ৰেকিং নিউজ। বৰপেটা জিলাৰ কলগাছিয়াৰ ডিমাপুৰ দলঙৰ সমীপত চলোৱা তালাচী অভিযানত জব্দ কৰে এই ধনৰাশি। বাইকত অহা হাফিজুৰ ৰহমান নামৰ ব্যৱসায়ী এজনৰ পৰা ধনৰাশি জব্দ কৰা বুলি আমি জানিব পাৰিছোঁ। নগদ ধনৰাশি তেওঁ বেংকৰ পৰা অনা বুলি কয় যদিও তাৰ সমৰ্থনত তথ্য দাখিলত ব্যৰ্থ হোৱা ধনৰাশি বিধি অনুসাৰে জব্দ কৰা হয়। উল্লেখ্য যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলাতো উপযুক্ত নথিপত্ৰ অবিহনে 50,000তকৈ অধিক নগদ ধন সৰবৰাহ কৰাত জিলা দণ্ডাধীশ মনীন্দ্ৰ শৰ্মাই এক নিৰ্দেশযোগে নিষেধাজ্ঞা জাৰি কৰিছে আৰু এই সময়তে কলগাছিয়াত ইতিমধ্যে জব্দ কৰিছে 1.5 লাখ টকা। কলগাছিয়াত বিধিবহিৰ্ভূতভাৱে সৰবৰাহ কৰা নগদ 1.5 লাখ টকা জব্দ। নিৰ্বাচনৰ স্থিতি নিৰীক্ষণকাৰী দলে জব্দ কৰে এই ধনৰাশি।